মহানগৰী চৌদিশে এতিয়া কৃত্ৰিম বানে সৃষ্টি কৰিছে ভয়াৱহ পৰিস্থিতিৰ। মহানগৰবাসীয়ে কৃত্ৰিম বানত ককবকাই থকা অৱস্থাৰ মাজতে সাতগাঁও সেনা শিবিৰৰ ভিতৰত এটা বন্য হস্তী ককবকাই থকা দেখা পোৱা গৈছে। ইতিমধ্যে বন্য হস্তীটোক উদ্ধাৰ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ লোক। আমচাং অভয়াৰণ্যৰ পৰা হাতীটো ওলাই অহাৰ সন্দেহ কৰিছে বন বিভাগে। গুৱাহাটীৰ পৰা হিনাদে ৰিপৰ্ট এনিফাৰো 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।